Hello everyone, good morning and welcome to my YouTube channel. মই আজি দেখুৱাম গুণোৎসৱ 2024। মই আজি আহি উপস্থিত হৈছোহি নগাঁৱৰ পশ্চিম অঞ্চলৰ এখন অতি পুৰণা বিদ্যালয়ৰ নাম হ'ল ডুমডুমিয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। যেহেতু অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰতি বছৰে যি গুণোৎসৱ হয়, গুণোৎসৱ আজি 2024 চনৰ প্ৰথম পৰ্যায়ৰ যি গুণোৎসৱ নগাঁও ডিষ্ট্ৰিক্টৰ এখন বিদ্যালয়ত মই আজি দেখাম। সেই বিদ্যালয়খনৰ নাম হ'ল ডুমডুমিয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। গতিকে ফ্ৰেণ্ডছ, আমি যাওঁ আজি সেই বিদ্যালয়খনত গৈ আজি যি এই গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ যি মৰ্ণিং এছেম্বলি প্ৰাৰ্থনা আমি দেখাম কিছু অংশ। গতিকে গাইজ বলক আমি চাওঁগৈ সেই বিদ্যালয়খন, গৈ সেই ব্লগটো আমি বনাওঁগৈ। এয়া মই দেখুৱাইছোঁ, মই বিদ্যালয় আহি পালোহি। মোৰ পিছফালে দেখা পাইছে এই বিদ্যালয়। আমি এতিয়া আগবাঢ়ি যাম বিদ্যালয়ৰ সন্মুখলৈ। এয়া মই দেখাইছোঁ ডুমডুমিয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি গুণোৎসৱৰ মই তোৰণৰ মুখ পালোহি আৰু দেখাইছোঁ ইতিমধ্যে মৰ্ণিং এছেম্বলিৰ যি কাৰ্যসূচী আৰম্ভ হ'ব। এতিয়া আমি দেখাব চেষ্টা কৰিম গাইজ এই গুণোৎসৱৰ পোষ্টাৰখন। মই এতিয়া বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু দেখুৱাম আজিৰ যি গুণোৎসৱৰ প্ৰাৰ্থনা আৰু মৰ্ণিং এছেম্বলি মই দেখুৱাম। ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হ'ল আৰু এক্সটাৰ্নেল ৰেগুলেটৰ কৰবী কোঁৱৰ বাইদেউ মই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই আন এগৰাকী মই দেখুৱাইছোঁ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰাৰ্থনা অনুষ্ঠানত ভাগ লোৱা ছাত্ৰ ছাত্ৰীসকলক দেখাইছোঁ অকণমান। আমাৰ জাহানাৰা বাইদেউক মই আহ্বান জনাইছোঁ। শহীদুল ইছলাম সম্মান সূচক ডুমডুমিয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহোদয়াজি, CRC महोदय सदस्यगण और हमारे सामने खड़े हुए position ready. Begin. Position hold. Rest. This. Hold. Jan.
সংকল্প ললো। Please, ma'am. মানিবা কাৰণ বিফলতাৰ শিক্ষাৰ প্ৰথম প্ৰচেষ্টা ডক্টৰ এপিজে আব্দুল কালামে কৈছিল। পবিত্ৰ একোৱে নাই কমলাকান্ত ভট্টাচাৰ্যই কৈছিল। ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱে শিক্ষাৰ মূল লক্ষ্য সক্ৰেটিছে কৈছিল। আনক আঘাত দিলে সেই আঘাত নিজে ভোগ কৰিব লাগিব মহাত্মা গান্ধী কৈছিল। কেতিয়াও ঢাকি নাৰাখিবা কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে মহাত্মা গান্ধীয়ে কৈছিল। কোন দেশত জনসংখ্যা বেছি? গুণোৎসৱ আৰম্ভণিৰ পৰা এতিয়ালৈকে কিমান বৰ্ষত ভৰি দিছে? ক্ৰিকেট আৱিষ্কাৰ হৈছিল। ছেভেন চিষ্টাৰ হিল কোন ঠাইত অৱস্থিত? নমস্কাৰ, মোৰ নাম শ্ৰী মৃগাংক বৰা। আজি মই বাতৰি শিৰোনামা পঢ়িবলৈ আৰম্ভ কৰিছোঁ। যদি কিবা ভুল দায়দোষ হয় তেনেহ'লে কৃপা কৰি ক্ষমা কৰি দিব। যোৱাকালি হৈ যোৱা মৰ্মান্তিক দেৰগাঁৱৰ বাছ দুৰ্ঘটনাত 12জন লোকৰ মৃত্যুমুখত পৰিছে আৰু তাৰ লগতে বহুকেইজন আঘাতপ্ৰাপ্ত হৈছে। বিশ্বৰ প্ৰখ্যাত ক্ৰিকেটাৰ ডিন এলগাৰে নিজৰ অন্তিমখন টেষ্ট মেচ তথা অন্তিমখন ইণ্টাৰনেশ্যনেল মেচ বৰ্তমান ভাৰতৰ বিৰুদ্ধে চাউথ আফ্ৰিকাৰ কেপ টাউনত খেলি আছে। বেহাৰবাৰী আউটপোষ্টৰ প্ৰখ্যাত অভিনেতা দীপজ্যোতি কেওট ওৰফে মোহন বৰ্তমান হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ GMCHত ভৰ্তি হৈ আছে। নৱবৰ্ষৰ উপলক্ষে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ASTCক 200খন ইলেক্ট্ৰনিক বাছ উপহাৰ স্বৰূপে প্ৰদান কৰিছে। আৰু এইখিনি হৈছে আজিৰ মোৰ সৰুকৈ বাতৰি শিৰোনামা। নমস্কাৰ। वाह वाह बढ़िया। बहुत लोगों की वाल्मीकि अच्छा मिला। राष्ट्रीय संगीत शुरू। Them. Peace them. Chatan. Chostan. আমি ছাত্ৰীসকল নিজৰ নিজৰ ফ্ৰেণ্ডছ, আজি যি গুণোৎসৱ, এই স্কুলৰ বিদ্যালয়ৰ যি গুণোৎসৱৰ শেষ পৰ্যায়ৰ যি এছেম্বলি যি প্ৰাৰ্থনা সভা আমি দেখালোঁ ইতিমধ্যে শেষ হ'ল। আৰু আমি
এতিয়া ছাত্ৰ ছাত্ৰীসকলে ঘৰমুৱা হৈছে। আমি এতিয়া আহিছোঁ এই বিদ্যালয়লৈ অহা সুদূৰ সুতাৰগাঁও হাইস্কুল তথা ধুবৰজ্যোতি হাইস্কুলৰ পৰা অহা যি ইনভিজিটৰসকলৰ পৰা দুআষাৰ আমি এই স্কুলৰ বিষয়ে দুআষাৰ তেখেতলোকৰ পৰা জানিব বিচাৰিম। যিহেতু এই বিদ্যালয়লৈ তেখেতলোক আহি পেলাই কেনেকুৱা অনুভৱ কৰিলে, কেনেকুৱা ফিল কৰিলে তেখেতলোকৰ পৰা অকণ জানিব বিচাৰিম। প্ৰথমে আমি ছাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰোঁ, কেনেকুৱা পালে? আমি এইটো স্কুলত আহি ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ বিদ্যালয়ত আমি বহুত ভাল পাইছোঁ। হয় হয়, আমি নথৈ আনন্দিত হৈছোঁ। ছাৰ আপুনি কিবা ক'ব? নাই, বহুত ভাল লাগিছে, পৰিৱেশো ভাল আৰু কাম কাজখিনি খুব চিনচিয়াৰলি হৈছে। আমি বহুত ভাল পাইছোঁ আৰু কি বুলি ক'ম, এইটো আমি সন্তুষ্ট। ছাৰ কওক কিবা এটা। সহযোগিতা পাইছোঁ, বহুত সন্তুষ্ট হৈছোঁ। আমাৰ বাইদেউসকলৰ পৰা কওক। বহুত সন্তুষ্ট হৈছোঁ। আমি ধন্যবাদ জনাইছোঁ ছাৰ বাইদেউসকলক। এটা ফটো ইতিমধ্যে মই আহি এই গুণোৎসৱৰ শেষ পৰ্যায়ত উপস্থিত হৈছোঁহি। আমি দেখুৱাইছোঁ আজি গুণোৎসৱত উপস্থিত হোৱা এক্সটাৰ্নেল ছাৰ আৰু বাইদেউক দেখাইছোঁ আমি, লগতে আমাৰ প্ৰিন্সিপাল মহোদয় ছাৰ। আমি বাইদেউৰ ওচৰলৈ আহিছোঁ, বাইদেউৰ পৰা দুআষাৰ জানিব বিচাৰিম। বাইদেউ, কেনেকুৱা অনুভৱ হয় আপুনি গুণোৎসৱৰ প্ৰথম দিনৰ আজি প্ৰথম এই বিদ্যালয়ত আহি পেলাই কেনেকুৱা অনুভৱ হয় আপোনাৰ? ডুমডুমীয়া বালিসত্ৰৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীলৈ মই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু আশা কৰোঁ তেওঁলোকে যিটো উদ্যমেৰে কাম কৰিছে প্ৰত্যেক দিনেই সেইটো উদ্যম বৰ্তাই ৰাখক। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ বাইদেউক। আজিৰ পৰাই আমাৰ গুণোৎসৱ আৰম্ভ হৈছে। আজি আমাৰ শিল পঠনৰ ওপৰত হ'ব আৰু তোমালোকে ইমান চিন্তা কৰিব নালাগে। তেখেতসকল ৰৈ যাব লাগে, জীয়াই থকাতকৈ বীৰৰ দৰে মৰাটোৱে শ্ৰেষ্ঠ, মহাত্মা গান্ধীয়ে কৈছিল। আপোনালোকে এই ব্লগটো চাই শেষলৈকে কেনে পায় লাইক আৰু কমেণ্ট কৰি জনাব। আজি যি গুণোৎসৱৰ যি মোৰ ব্লগটো মই এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ।